নমস্কাৰ, একতা এনাৰ্জি অসম ফেচবুক পেজ আৰু ইউটিউব চেনেললৈ মই পুনৰবাৰ স্বাগতম জনাইছোঁ। বৰ্তমান মোৰ পিছফালে আপোনালোকে দেখিছে এইখন কি বাৰু কওকচোন। এইখন হৈছে মহাবাহু ব্ৰহ্মপুত্ৰ আৰু বৰ্তমান আমি এটা বিশেষ কাৰণত উপস্থিত হ'লোহি অসমৰ বিখ্যাত কলীয়া ভোমোৰা সেতুৰে আমি কলীয়া ভোমোৰা দলঙৰ তলত আছোঁ আৰু পিছফালে একেবাৰে পিছফালে এইখন আছে দেখিছেনে, এইখন হৈছে নৱনিৰ্মিত দলং আৰু এইখন হৈছে পুৰণা দলং প্ৰায় 3.1 কিলোমিটাৰ দীঘল দলংখন উদ্বোধন কৰাৰ পিছত উত্তৰ অসমৰ লগত অসমৰ বাকী কেইখন জিলা যেনে নগাঁও, মৰিগাঁও, জাগিৰোড সমষ্টি বাৰু, তাৰপিছতে আপোনাৰ যোৰহাট, বোকাখাট ইত্যাদি জিলাসমূহক সংযুক্ত কৰিছিল আৰু ই এক খুব সুন্দৰ বাৰ্তা লৈ আহিছিল। তাৰ আগতে এই দলংখন আপোনালোকে দেখিছে, দলংখন নাছিলে আৰু এই বিশাল ব্ৰহ্মপুত্ৰ নদীখন ফেৰীৰে পাৰ হৈছিলে। এইটো পাৰত মই যিটো পাৰত বৰ্তমান উপস্থিত আছোঁ সেই পাৰটো হৈছে তেজপুৰৰ ছাইড বা শোণিতপুৰৰ ছাইডত আৰু ইয়াৰ অপজিট ছাইডত আছে নগাঁও। আৰু আগতে যেতিয়া দলংখন নাছিলে তেতিয়া যিসকল লোকে তেজপুৰৰ পৰা বা উত্তৰ অসমৰ ফালৰ পৰা যোৰহাট ছাইডত গৈছিল তেতিয়া ফেৰীৰে যাব লগা হৈছিলে। আপোনালোকে পৰিৱেশটো চাওক, কিমান সুন্দৰ এটা পৰিৱেশ। ইয়ালৈ আহিলে সঁচাকৈ মনটো খুব সুন্দৰ হৈ উঠে, খুব ভাল লাগে। ঠাণ্ডা পৰিৱেশ, ইমান উৎকট গৰমৰ মাজত ইয়ালৈ আহিছোঁ। খুব এটা মানে আপোনালোকে চাওকচোন, ব্ৰহ্মপুত্ৰখন কিমান বিশাল, কিমান ডাঙৰ ব্ৰহ্মপুত্ৰ নদীখন। আৰু আমি আচলতে অসমীয়া হিচাপে গৰ্ব কৰিব পাৰোঁ যে আমাৰ অসমত এনে এখন নদী আছে যাক লৈ অসমৰ লগতে ভাৰতৰ লগতে সমগ্ৰ বিশ্বই গৌৰৱ কৰিব পাৰে। আৰু ডক্টৰ ভূপেন হাজৰিকাদেৱে ব্ৰহ্মপুত্ৰক লৈ বিভিন্ন ধৰণৰ গান ৰচনা কৰি থৈ গৈছে, যি সঁচাকৈ অতুলনীয়। আৰু সঁচাকৈ ব্ৰহ্মপুত্ৰ নদীখন সঁচাকৈ আনৰ লগত তুলনা কৰিব নোৱাৰি। ইয়াতে আপোনালোকে যদি চাউণ্ডটো আহিছে গম পাব যে কি সুন্দৰ এটা চাউণ্ড আহি আছে নদীৰ সোঁতৰ। আৰু বৰ্তমান আন্ধাৰ হওঁ অৱস্থা, আৰু সেইটো যদি দেখা পাইছে মই জুম কৰিবলৈ চেষ্টা কৰিম। সেইটো হৈছে বুঢ়া পাহাৰ, যোৰহাট ফালে যিটো গ'লে বুঢ়া পাহাৰ যায়। সেইটো খুব সুন্দৰ এটা পৰিৱেশ, খুব ভাল লাগিছে ইয়ালৈ আহি। আৰু আপোনালোকো কেতিয়াবা যদি সময় পায়, আজৰি পায়, এপাক ইয়ালৈ আহিব। বৰ্তমান নতুন দলংখনৰ যিটো নিৰ্মাণ কাম চলি আছে, ক'ভিডৰ বাবে হয়তো নিৰ্মাণ কাৰ্য কিছু লেহেমীয়া হৈছে আৰু কিমান সময় বা কিমান বছৰ লাগে ইয়াক ক'ব নোৱাৰোঁ। কিন্তু এই যদি সিটো ছাইডৰ ফালৰ পৰা চাই বহুতখিনি কাম কিন্তু আগবাঢ়ি গৈছে। আৰু বৰ্তমান আপোনালোকে দেখিছে মাত্ৰ জইণ্ট কেইটাহে চাগে মাৰিবলৈ আছে। আৰু আমি আশা কৰোঁ খুব সোনকালে এই যিখন নতুন দলংখন উদ্বোধন কৰা হ'ব আৰু অসমৰ বাবে আন এক নতুন ইতিহাসৰ সূচনা কৰিব। আৰু পুৰণা দলংখন ইতিমধ্যে মই কৈছোঁ, পুৰণা দলংখন প্ৰায় 3.1 কিলোমিটাৰ আৰু এই দলংখন উদ্বোধন কৰিছিলে 1987 চনত সেই সময়ৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী ডাঙৰীয়াই। আৰু ৰাজীৱ গান্ধী ডাঙৰীয়াই উদ্বোধন কৰিছিল 14 এপ্ৰিলৰ দিনা, অৰ্থাৎ বহাগ বিহুৰ দিনা। আৰু সেই সময়ত যিসকল লোকে এই সমস্যাটোত ভুগি আছিল, যাতায়াতৰ সমস্যাত ভুগি আছিল, সেই সময়ৰ লোকসকলেহে জানিব কিমান ফূৰ্তি লাগিছিল মনত, কিমান উৎফুল্লিত হৈছিল যেতিয়া এই দলংখন বিহুৰ দিনা উদ্বোধন কৰিছিল। সঁচাকৈয়ে খুব সুন্দৰ এক পৰিৱেশ। আৰু আপোনালোকে, মই ক'বলৈ আচলতে ভাষা নাই, ইয়াৰ ভিউটো, ইয়াৰ যোনটো চিনেৰীটো ইমান সুন্দৰ লাগিছে। দুইখন দলং যেতিয়া সম্পূৰ্ণ হৈ উঠিব ইয়াতকৈ বেছি ভাল লাগিব। আৰু চাৰিওকাষে চাওকচোন ব্ৰহ্মপুত্ৰ নদীখন বৈ আছে, খুব সুন্দৰ লাগিছে। ব্ৰহ্মপুত্ৰ নদীখন দেখিও ভাল লাগিছে আৰু ইয়াৰ পৰা যাবলৈ আচলতে মন যোৱা নাই। আমি আচলতে এটা বিশেষ বৰ বেলেগ কাৰণত ইয়ালৈ আহিছিলোঁ, সেই কাৰণটো মই মোৰ ব্লগত নেদেখাওঁ। পৰৱৰ্তী সময়ত সেই যিটো কাৰণত মই আহিছিলোঁ সেই কাৰণটো আপোনালোকে গম পাব, বেলেগ এটা মাধ্যমত গম পাব কি কাৰণে আহিছোঁ। কিন্তু আহিছোঁ যেতিয়া এটা নিজৰ ব্লগ বনাই লৈছোঁ, ভাল লাগিছে ইয়াতে। আৰু আপোনালোকে এইটো ভিউ চাওক, এই ভিউটো সঁচাকৈ এক ভয়ংকৰ। আমি নতুন দলংখনৰ যিখিনি নিৰ্মাণ কাৰ্য চলি আছে তাৰ পৰা বৰ্তমান বাৰু বহুত দূৰত আছোঁ। কেমেৰাই ওচৰ যেন দেখাইছে, কিন্তু সেইফালে যোৱাৰো মানা আছে, কাৰণ ওপৰৰ পৰা যদি ইমান ডাঙৰ ৰড লোহাৰ এইবিলাক আছে, কিবা কাৰণে যদি পৰি যায় গাত তেনেহ'লে আৰু 12 বাজি যাব। সেইকাৰণে তালৈ যোৱা নিষেধ আছে, আমি যোৱা নাই। বহুত দূৰৰ পৰা আমি এইটো ভিডিঅ' লৈছোঁ। আৰু ইয়াৰ লগত এই
যিটো দেখিছে এইটো কনষ্ট্ৰাকশ্যন চলি আছে, এই জইনটোৰ লগত এইটো মূৰৰ লগত আহি পেলাই এইটো জইন লাগিব। চাওক, ইয়াৰ পৰা আহি এইটো জইন হ'ব আৰু এই জইনটো গৈ সেয়া তেজপুৰৰ ফালৰ পৰা আহিলে যিটো ইখন দলঙৰ কাষতে যিটো ৰাস্তা বনি আছে ফ'ৰ লেন ৰাস্তা, সিটো ৰাস্তা আহি এই জইনটোত লাগিবহি আৰু ইয়াৰ পিছতেই এইখন হৈ যাব কলীয়া ভোমোৰাৰ দ্বিতীয়খন দলং, নতুন দলং, আৰু সেইখন হৈছে পুৰণা দলং। আৰু যেতিয়া হ'ব সঁচাকৈ যান জঁটৰ সমস্যাটো কিছু হ'লেও দূৰ হ'ব। আৰু যিহেতু এইখন দলঙৰ কিছু বয়স হৈছে, বয়স হোৱাৰ বাবে হয়তো ইমান লোড বা এইখন 4 লেনযুক্ত নহয়, আৰু এইখন হয়তো 4 লেনযুক্ত দলং হ'ব, খুব যান জঁটটো সমস্যাটো কমাই দিব আৰু মানুহৰ গতিবেগটো অলপ বঢ়াই দিব। তাকে আশা কৰিছোঁ খুব সোনকালে যাতে এই দলংখনৰ কাম সম্পূৰ্ণ হৈ উঠে আৰু অসমলৈ যাতে এক নতুন ইতিহাস কঢ়িয়াই আনে। যিহেতু আপোনালোকে সকলোৱে জানে ভাৰতৰ দীৰ্ঘতম দলংখন, ঢলা-শদিয়া দলংখন অসমতেই আছে, আৰু কলীয়া ভোমোৰা যিখন দলং, পুৰণা দলংখন, সেইখন 16 নম্বৰ স্থানত আছে। গতিকে আমি অসমীয়া হিচাপে সঁচাকৈ গৌৰৱ কৰোঁ যে অসমত এনে কিছুমান ঠাই আছে, এনে কিছুমান আমাৰ সম্পত্তি আছে, যাক লৈ আমি সঁচাকৈ গৌৰৱ কৰিব পাৰোঁ আৰু সকলোৱে গৌৰৱ কৰাৰ প্ৰয়োজন।